আপুনি কংগ্ৰেছৰ আসনৰ কথা কৈছে। কংগ্ৰেছৰ ৬৮জন প্ৰাৰ্থীৰ আমানতৰ ধন জব্দ হৈছে। ইয়াতকৈ আৰু দুখ লগাৰ কথা নহয়। কংগ্ৰেছৰ আজিৰ দিনটোৰ যি কংগ্ৰেছৰ স্থিতি, তেওঁলোকৰ যি ইণ্ডিয়া এলায়েন্সটো তেওঁলোকৰ আনঅফিচিয়েলিটো ভাঙিছিলেই। আজি অফিচিয়েলি এইটো মানে ষ্টাম্প হৈ গ'ল। আজি অফিচিয়েলি এইটো থাপ্পা লাগি গ'ল যে আজিৰ পৰা আৰু ইণ্ডিয়া এলায়েন্সটো ভাৰতৰ ৰাইজে আৰু বিশ্বাস নকৰে। বিজেপি মেজিক নম্বৰ 36 নহয়, বিজেপি 50+ আছিলে। আমাৰ যিটো নিজৰ সমীক্ষা আছিলে, আমি 50+ যাবলৈ আছিলোঁ। 48খন পাইছোঁ। 2খন আসন কিয় কমিলে সেইটোলৈ আমাৰ চিন্তা হৈছে, কিন্তু 48 পোৱাটো সাংঘাতিক কথা। আৰু মই এইটোৱে আপোনাক কৈছোঁ, বিজেপি মেজিক নহয়, এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন আৰু প্ৰত্যেকজন বিজেপি কাৰ্যকৰ্তাৰ পাৰ্টিটোৰ প্ৰতি ডেডিকেশ্যন। প্ৰত্যেকে কষ্ট কৰিছে। পলিচি একো নহয়, পলিচি সুশাসন। দুখীয়া মানুহক আশা দি পেলাই কেজৰিৱালে 10 বছৰত নকৰা কামখিনি দুখীয়া মানুহে আজি চবতকৈ ইলেকশ্যনত ভাল ইণ্টাৰেষ্টিং কথাটো আপোনালোকক কওঁ যে দিল্লীত আম আদমি পাৰ্টীয়ে ঘোষণা কৰিছিলে যে ২,৫০০ টকা মহিলাক দিব, কংগ্ৰেছেও ঘোষণা কৰিছিলে ২,৫০০ টকা মহিলাক দিব, আৰু বিজেপিয়েও ঘোষণা কৰিছিলে ২,৫০০ টকা মহিলাক দিব। যে তিনিটা পাৰ্টি কৈছে, কিন্তু কাৰো গেৰাণ্টি তাত নচলিলে। ৰাহুল গান্ধীৰ গেৰাণ্টিও নচলিলে, আপোনাৰ কেজৰিৱালৰ গেৰাণ্টি নচলিলে, কিন্তু মোদীৰ গেৰাণ্টি চলিলে। কাৰণ ভাৰতৰ দুখীয়া মানুহে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পাৰ্টীয়ে, ভাৰতীয় জনতা পাৰ্টীয়ে যদি আমাৰ ক'ৰবাত নিৰ্বাচনী ইস্তাহাৰত যদি আমি কিবা এটা প্ৰতিশ্ৰুতি দিওঁ, আমি আখৰে আখৰে পালন কৰোঁ। সেই ভৰসাই আজি দিল্লীৰ এই ৰাজনীতিক আজি যিটো সমীকৰণ তাৰে সংখ্যা ডেফিনেটলি পৰিছে। আপুনি জানে যে কেজৰিৱাল কোনটো ৰাজনীতিক বেছৰ পৰা আহিছিলে। কেজৰিৱালে এণ্টি কৰাপশ্যন, তেওঁ একেলগে আন্না হাজাৰেৰ লগত বহি পেলাই তেওঁ সত্যাগ্ৰহ কৰি পেলাই তেওঁ দিল্লীত এণ্টি কৰাপশ্যন কৰিম বুলি তেওঁ কৰাপশ্যনৰ এগেইনষ্টত কৈ অহা মানুহ এজনে তেওঁ যদি সুৰা কেলেংকাৰী এজন মুখ্যমন্ত্ৰী যদি জেললৈ যাবলগীয়া হয়, তাতকৈ আৰু ডাঙৰ লাজৰ কথা কি আছে। ভাৰতবৰ্ষৰ ৰাইজেও গম পাইছে আৰু দিল্লীৰ ৰাইজ আৰু ইণ্টেলিজেণ্ট, সেইকাৰণে একেভাৱে দিছে। ৪৮টা চিট আমি আশাও কৰা নাছিলোঁ। আপটো ইয়াত একাউণ্টেই খোলা নাই, আপেতো ইয়াত একাউণ্টেই খোলা নাই, আৰু একাউণ্টটো খুলিবলৈ বাদ দিয়ক, ইয়াত অৰ্গেনাইজেশ্যনো কৰিলে। আপৰ যিকেইজনে এতিয়া ইয়াত অৰ্গেনাইজেশ্যন কৰি আছিলে তেওঁলোকে এতিয়া কি কৰিব তেওঁলোকৰ কথা। আমিতো অসমত বিৰোধী মই দেখা নাপাওঁ দূৰলৈ, আপোনালোকেহে গম পাব কোন বিৰোধী, কিন্তু মইতো দেখা নাই এতিয়ালৈকে দূৰলৈ।